নমস্কাৰ, ভোকাতুৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আমি খাৱাত লৈছোঁ মাহৰ দাইল লৈছোঁ, লগত আছে মিক্স চব্জি, আচাৰ, এই হ'ল বেঙনাৰ চপ আৰু আলুৰ চপ। তো আজি ইমানেই, বৰ গৰম, একদম চিম্পুল খানা। তো মাহৰ দালি সকলোৱে ভালে পায় কিজানি, তাতে আৰু কচু দিয়া হৈছে অলপ। তো বলক আৰম্ভ কৰোঁ। সেইটো ইমান গৰম পাইছোঁ, ক'তো শান্তি পোৱা নাই থাকি। কচু দিয়া চব্জি মিক্স বঢ়িয়া লাগছে খাই। মিক্স চব্জি এনেও ভাল লাগে, আৰু কচু চচু এইগিলা বনৰীয়া বস্তু খাব লাগে। পানীটো দিবা। এটা কচুত ঠাৰি দিয়া হৈছে, মানে কচুৰ ডালটো ইমান মিঠা, মানে চেনি দিয়া হেন পায় কচুটোত। এই জ্বালা দেখছি না, এই ঘৰৰ জ্বালা খাম বুলি লৈছিলোঁ, কিন্তু যিটো গৰম খাব ইচ্ছাও নাই, সেইকাৰণে আৰু নাখাওঁ, এইটো চাইড কৰিয়ে থৈ দিলোঁ। সেইকাৰণে আজি মইনা ফেনখন ল'বও পাৰিছোঁ, বৰ অশান্তি পাইছোঁ। অলপ চব্জি লাগে, চব্জি অলপ নাখাওঁ, এইফালে আনি মোক নালাগে। নালাগে।
পেট ভৰিয়ে গ'ল। পানী উঠি দিবা অলপ। তো আজিৰ কাৰণে ইমানে। গৰমটো বহুত গৰম দিছে। তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰি দিব। ভিডিঅ'টো লাষ্টলৈকে চাব। তো কালি আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। বাই বাই।